खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि दिनै 43 नं तामुलपुर विधानसभा बियाबाव बीजेपी दोलोनि मावख'खौ बेखेवो नंगौ दिनै एनडिएनि बिजाथि बिस्वजित दैमारिया 43 नं तामुलपुर विधानसभा बियाबाव बीजेपी दोलोनि मावख'खौ बेखेवना होयो आसाम विधानसभा बिसायख'थिया खाथिनिफ्राय खाथिसिनाव सफैबाय बे बिसायख'थिखौ नोजोर बोनानै मोनफ्रोमबो दोलोआ साखाफारा जानायखौ नुनो मोन्दों मोनफ्रोमबो दोलोआ गाव गावनि बिजाथिफोरखौ देरहासार खालामनो थाखाय थाद'नाय गैयै फोसावदिं हाबाफारि लानाया सोलिगासिनो थिग बेबादिनो 43 नं तामुलपुर विधानसभा बियाबनि बीजेपी दोलोनि बिसायख'थि फोसावदिंनाय हाबाफारियाबो जागायबाय दिनैनि मावख'खौ बेखेवनाय हाबाफारियाव एनडिएनि बिजाथि बिस्वजित दैमारि बिथाङा बाहागो लानानै तामुलपुर विधानसभा बियाबाव बीजेपी दोलोआ गिदिर फारागथिजों देरहागोन होनना बाथ्रा बुङो आरो बे बियाबाव बीजेपी बीपीएफ आरो एजिपि गोरोबलायनाया बेरेखा हान्जाखौ फेजेनगोन बिनि अनगायैबो एनडिएनि बिजाथि बिस्वजित दैमारिया मा फोरमायखो आबुङै मिथिना लादो बहुत ভাল রায় বহুত ভাল সবরে এই নির্বাচনটো লৈ পালে উল্লাস হৈ আছে আর বিশেষ করে প্রার্থী হিসাবে মই যি ধরনের সকলের পৰা মানে এটা আদর পাইছো মোর জীবনটোত সেইটো এটা নতুন এক্সপিরিয়েন্স মই বহুতবার ইলেকশন খেলিছো কিন্তু তেনেকুৱা ধৰণৰ যিটো মানে মৰম আদৰ আৰু যিটো উৎসাহ পাইছো মই কেতিয়াও পোৱা নাছিলো আৰু বাগানপাৰা বেছিতকৈ বেছি গৰম নাই কণ্টেষ্টত বিটিসি ইলেকশনৰ ৰিজাল্ট যদি চাই তো কণ্টেষ্টে নাই এতিয়া নতুন কি মেজিক কৰিব এইটোতো চাব লাগিব আপোনালোকে ৰিপৰ্টাৰহে ক'ব পাৰিব যে কেনেকুৱা ধৰণৰ মানে তেওঁলোকে পলিচি ল'ব তাৰমানে চাও সিম্পল অংক নিৰ্বাচন সংখ্যাৰ খেল এতিয়া বিজেপি বিপিএফ আৰু আমাৰ যেটো এজিপি তিনিটা মিলি পালে এই সংখ্যাটো মোর দেন টোটাল ভোটাৰৰ আমাৰ 50% হৈ আছে মোর দেন 50% বাকি যি 50% বা 45% আছে এইটো বিভিন্ন পাৰ্টিত ডিভাইড হৈ যাব গতিকে সব যদি ডিভাইড হৈ যায় তেতিয়া এনে তাৰমানে আমাৰ এনডিএৰ পাৰ্টি জিকি যায় আৰু বিগত নিৰ্বাচনত সাপোজ আপোনালোকে জানে ইয়াৰ ৰেখা ৰাণী বাইদেউ বিজেপি অকলে খেলিছিলে আৰু জয়যুক্ত হল আৰু বিপিএফ দলত বহুত ভোট পাইছিলে এতিয়া বিপিএফ আৰু বিজেপি হোৱাৰ পিছত আৰু কাতিৰাম বৰাই যি ভোট পাইছিলে তাতকৈ বহুত ওপৰত গুচি গ'ল নং দৰংগাজুলি বিজিত গৰা নাৰ্জাৰী অকলে আছিলে বিজেপি তেওঁ জয়যুক্ত হল ইমানুৱেল মুছাহাৰী ডাঙৰীয়া তাত আমাৰ বিপিএফ আছিলে তেখেতৰ যিখিনি ভোট ইটো প্লাস হৈ যাব আৰু ওপৰলৈ গুচি যাব প্ৰমোদ বড়ো ডাঙৰীয়া নিজে তামুলপুৰত খেলিছিলে বিটিসি নিৰ্বাচন আৰু বিজেপিয়ে তেখেতৰ সন্মানত তাত মানে পাৰ্টিটো প্ৰদান কৰা নাছিল আৰু বিজেপিৰ আমাৰ নেতাসকলে প্ৰমোদ বড়ো এজন ডাঙৰ নেতা বড়ো জাতিক নেতৃত্ব দি আহিছে গতিকে তেওঁক আমি সবে সন্মান কৰিব লাগে গতিকে মনে প্ৰাণে সবে প্ৰমোদ বড়োৰ কাৰণে লাগি দিব লাগে গোটেই বিজেপি ভোট প্ৰমোদ বড়োই পাব লাগে বুলি কৈছিলে আৰু সেইকাৰণে প্ৰমোদ বড়োই 30,000 ভোট পাই জিকিছে কিন্তু এতিয়া বিপিএফ বিজেপিৰ লগত আছে 25,000 পাইছে তাতে গৈবাৰীত এতিয়া প্ৰমোদ বড়োৰ যেটো 30,000 ভোট মই বেছি নকম 10,000 ভোট বিজেপিৰ ভোট আছিলে আৰু এই 10,000 ভোট যদি 25,000 বিপিএফৰ ভোটৰ লগত মিলে 35,000 হয় আৰু প্ৰমোদ বড়োৰ 30,000 ভোটটো 20,000 লৈ তললৈ আহি যায় গতিকে সব সমষ্টিতে আমাৰ পজিশন বিটিসি ইলেকশনৰ যদি হিসাবটো চাই ৰিজাল্টটো আপোনালোকে আজিৰ পৰাই দিব পাৰে যে বাকি পাৰ্টি বাদ দি হক অকল বিজেপি পাৰ্টি ভোট দিয়ক বা ফুলৰ পদম ফুলত ভোট দিয়ক আৰু স্যাৰ ভাবক এটা কথা কৈছিল যে বিজেপিয়ে প্ৰমোদ বড়োক বহুত দিলে কিন্তু তাৰ পিছত আৰু বিজেপিৰ এগেইনষ্টে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা না এইটো ৰাজনৈতিকভাৱে কোনে কেতিয়া কি পৰিস্থিতিত সিদ্ধান্ত ল'ব লাগে এইটো নিজৰ নিজৰ পাৰ্টিৰ কথা সবৰে নিজৰ নিজৰ দৃষ্টিভংগী থাকে কেতিয়াবা মৰিও যাম মাৰিও যামও লৈ এনেকুৱা ধৰণৰ সিচুৱেশ্যনবিলাক আহি যায় গতিকে এইটো ৰাজনৈতিক দলবিলাকৰ নিজৰ নিজৰ এটা মানে কি থাকে আপোনাৰ ষ্ট্ৰেটেজিও থাকে বাধ্য হৈ ৰাজনীতি কৰিছে যিহেতু সবৰ কথা শুনিব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াতো বহুতখিনি বুজি পায় 5 বছৰ নেতৃত্ব দি আহিছে তেখেতৰ নেতৃত্বতে মানে ইউপিপিএলে জয়ময় হৈ আছে কিন্তু কেতিয়াবা তেনেকুৱা পৰিস্থিতি হৈ যায় যে প্ৰমোদ বড়ো ডাঙৰীয়া অকলে ক'লেতো নহ'ব বাকি মানুহৰ কথাও শুনিব লাগিব গতিকে বেলেগৰ প্ৰেছাৰতো প্ৰমোদ বড়ো খেলিব লগা হ'ব পাৰে গতিকে হিতলৈ কোনো কথা নাই মাহৰ কথাটো কৈছো মই কিয় কৈছো কি আজি বিটিআৰ চুক্তিৰ পৰা আৰম্ভ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক চৰকাৰ বনোৱাৰ পৰা আৰম্ভ কৰি
লাষ্ট প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাজ্যসভাৰ পঠোৱালৈ আমাৰ মানে NDA মানে পাৰ্টিৰ চবতে মানে মৰম আছে, সহায় আছে, হাত আছে। গতিকে এতিয়া তেখেতে নিৰ্বাচন খেলিছে, সেইটোৰ এগেইনষ্টত কি হয় দেখা যাব। স্যার ইউপিপিএলে এটা কথা প্ৰচাৰ চলাই আছে যে আপুনি তামোলপুৰ সমষ্টিৰ স্থায়ী বাসিন্দা। কোনে? ইউপিপিএল দলে প্ৰচাৰ চলাই আছে আপুনি। আৰে মই তামোলপুৰৰে মানুহ, তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানুহ, সেইটো গতিকে কোনটো স্থায়ী হয় নহয় এইটো কি কৰি UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেখোন BTCৰ CM হৈ থাকোঁতে ৰঙিয়াতে বহি থাকিলে। গতিকে এইটো এনে ক'ব লগাৰ নামত ক'ব লগা, গতিকে সেইটোলৈ কোনো কথা নাই। তামোলপুৰ ৰাইজে জানে মই তামোলপুৰত 2001 পৰা 6লৈকে মই বিধায়ক আছিলোঁ, বিধায়ক হৈ সেৱা কৰিছোঁ আৰু ইয়াৰ পিছতো কণ্টিনিউৱাছভাৱে মই তামোলপুৰৰ ৰাইজৰ লগত আছোঁ। গতিকে মোৰ জিলা তামোলপুৰ, মোৰ ঘৰ বাৰীও তামোলপুৰত আছে।